গুড মৰ্ণিং বন্ধুসকল। সকলোলৈকে মাঘ বিহুৰ হিয়াভৰা ওলগ আছিলোঁ। আজি ৰাতিপুৱা মা-জী দুয়োজনী শোৱাৰ পৰা উঠি ভেলাঘৰ চাবলৈ গ'লোঁ। তাতে আকৌ কালুকে লগ পালোঁ। লগ পাই ছোৱালীজনীৰ কিমান যে ফূৰ্তি। জীৱ-জন্তু বুলি ক'লে তাই বহুত ভাল পায়। ৰাতি ভেলাঘৰ ৰাইজে মিলি নাম গাইছিলে। ভোগালী বিহু বুলি ক'লে ভেলাঘৰ সাজিলেই বহুত ভাল লাগে, নহয়নে বাৰু? তাইক মই ফটো উঠিব দিছোঁ, তাই আকৌ বালিখিনি দেখি বালি চুবলৈ গৈছে। তাৰপিছত দুয়োজনীয়ে ধুনীয়াকৈ ফটো উঠি ঘৰলৈ আহিলোঁ। ঘৰত আহি বিহুৰ কাম বন কৰি গা পা ধুই আজৰি হৈ ভেলাঘৰ জ্বলোৱা চাবলৈ গ'লোঁ। মা আৰু ভণ্টি আগে আগে গৈছে, মই পিছে পিছে গৈ আছোঁ। দেখিছেনে বাৰু গাড়ীবোৰ আহিছে? যিসকল মানুহ গাঁৱৰ পৰা আঁতৰত আছে তেওঁলোকো আহিছে। প্ৰত্যেক বছৰ মাঘ বিহুতে গাঁওখনৰ সকলোবোৰ লগ হৈ ভেলাঘৰ জ্বলোৱা হয়। সকলোবোৰ ৰাইজ ৰখি আছে ভেলাঘৰ জ্বলোৱা চাবৰ বাবে। ভেলাঘৰৰ জুইকুৰা সকলোৰে দুখ দুৰ্গতি দূৰ কৰি সকলোৰে জীৱনলৈ যাতে সুখবোৰ কঢ়িয়াই আনে, তাৰ বাবে অগ্নিদেৱৰ ওচৰত প্ৰাৰ্থনা কৰিলোঁ। হৰিধ্বনি দি ভেলাঘৰত জুই দিয়া হ'ল। এতিয়া নিদিয়ে ৰ দেখিছেনে বাৰু? জুইকুৰা তৎক্ষণাতে ইমান ওপৰলৈ উঠি গৈছে। সকলোবোৰ আঁতৰি আহিছে। সকলোৱে অগ্নিদেৱক সেৱা কৰি দুখ দুৰ্গতি নাশ কৰিবৰ বাবে নাম গাইছে। ৰাম নাৰায়ণ হৰি হে জয়ম সৰ্বয়ৱতাৰ কাৰণ নাৰায়ণ গোবিন্দ ৰাম 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 হে ৰাম বিৰাধক বন্ধ মাৰি চৰলৈলা টানো ঘৰ দুখনে কপলু কৰিলা নিজান ৰাম 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 হৰি ৰাম ৰাম। মই পিছে নাম গাই থকাখিনি সময়তে ঘৰলৈ গৈছিলোঁ। ছোৱালীজনী ইমান আমনি কৰি আছিলে, ভণ্টিয়েহে ভিডিঅ'কেইটা কৰি ৰাখিলে। নাম গাই উঠি পিঠা পনা প্ৰসাদ অগ্নিদেৱলৈ আগবঢ়াই সকলোকে খাবলৈ দিলে। প্ৰসাদ খাই বৈ ঘৰমুৱা হ'লোঁ। প্ৰতিটো বিহুতে ফেমিলিটো লগ হৈ আমাৰ ঘৰতে বিহু খাবলৈ আহে, বহুত ভাল লাগে। চাহ খাই বৈ লৈ সকলোৱে মিলি ৰুটি ভাজি খাই ল'লোঁ। তাৰপিছত আকৌ সকলো ঘৰা ঘৰি গুচি গ'ল। মোৰ ভিডিঅ'বোৰ চাই যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব।